হাওৰা ব্ৰিজৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো দিয়াত অকণমান দেৰি হ'ল, তথাপিও আপোনালোকে চাব বুলি আশা কৰিছোঁ। এয়া আমাৰ কলিকতাৰ তৃতীয় দিনা। আমি হাওৰা ষ্টেচনৰ পৰা উঠিছিলোঁ এই ট্ৰেইনখনত আৰু 3 ঘণ্টা অতিক্ৰম কৰাৰ পিছত আমি পালোগৈ দীঘা। গৈ পাই প্ৰথমতে নাৰিকলৰ পানী খাই লৈছোঁ গোটেইকেইজনে। জীৱনত প্ৰথমবাৰৰ বাবে এই সাগৰজনীয়ে সাগৰ দেখি আছে, কিন্তু এয়া কি, সাগৰৰ পাৰতচোন বালিয়ে নাই। গতিকে আমি অলপমানো দেৰি নকৰি এই ৰিক্সা এখন লৈ বালি থকা সাগৰৰ পাৰ বিচাৰি গ'লোঁ, যিহেতু আমি গা ধুব লাগিব। কিন্তু গৈও ছেকেণ্ডখন একেই অৱস্থা, পকী কৰি থৈ দিছে। যিহেতু আমি ৰাতিপুৱাই ওলাইছিলোঁ সাগৰত গা ধুম বুলি, ৰাতিপুৱা গা ধোৱা নাছিলোঁ আমি, কিন্তু সাগৰৰ পাৰ বিচাৰোঁতে আমাৰ 3টা বাজিলে। প্ৰায়ভাগ সাগৰৰ পাৰতে এনেকৈ ডাঙৰ ডাঙৰ শিল পাৰি থৈ দিছে, কিন্তু তাৰে মানুহৰ লগত কথা পাতি গম পালোঁ যে যিমানেই বেলি লহিয়াই সিমানেই পানী কমি আহে আৰু অলপ পিছত ইয়াতেও বালি ওলাব। গতিকে আমি কাপোৰ কানি সলাই পিনে তাতে গা ধুব ধৰিলোঁ আৰু বহুত এনজয় কৰিলোঁ। বাৰু, এনজয়খিনি মই বেলেগ ভিডিঅ' এটাত দেখাব চেষ্টা কৰিম। এইপিনে চাওকচোন দৃশ্যটো কিমান যে ধুনীয়া নহয়। যিহেতু সাগৰলৈ প্ৰথমবাৰ আহিছোঁ, ফটো নুঠিলে জানো হ'ব, গতিকে ড্ৰেছ চেঞ্জ কৰি আমি ফটো